हेलो गाइस वेलकम टू माय चैनल पिहू कुक एंड मिक्स चैनल आपन सकलोके स्वागतम सकलोके गुड मर्निंग जनाइसु आपनालोके सबे चाबो आरो मोर ब्लॉगटू আজি কৰিছো মোৰ ব্লগ দিনভৰ ডেইলি ব্লগৰ নিচিনা কৈছো দিনভৰ কি কৰিছো কি কৰা নাই সব দেখাম আজি আপোনালোকে মোৰ ব্লগ চাই থাকিব ভিডিওটো নাকাটিব চাই থাকিব প্লিজ আৰু মোৰ নতুন চেনেললৈ সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো ভাল লাগিলে লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু কমেন্ট কৰি ল'ব লগতে আগবিলাক অলপ কমেন্ট কৰি দিবি বেছি নাকাটিবি দেই অলপ কমেন্ট কৰি দিবি বুঝছনি তুমি কি কৰিলি এইবিলাক কি কৰিছে এইবিলাক ইমান এনে কাটি দিলি কিয় ইমানকে কাটিছ চাচোন ইমান দীঘল আধা হাত চুলি কাটি দিছে অলপ কাটিব লাগিছিলে কি কৰিলে ভগৱান কি কৰিলে মোৰ চুলি কিটা কাটি ভগৱান চোৱাচোন ইমান ছুটি কৰি দিছে বাৰী মানে তেনেকে ছুটি থাকে জানো মই খোপা বান্ধিম কেনেকে চাইবা দা ঐ আকৌ চুলি কিটা কাটি দিও এয়া চাওক আজি মই চাউলখিনি ধুই লৈছো ভাত বনাম দে আজি এতিয়া ভাত বনাম আৰু মোৰটো চুলি কাটি সৰ্বনা কৰি দিলে ছোৱালীজনী কি কম আৰু কম বাৰু কাটিলে আৰু ইমানখিনি কাটিব কোৱা নাই মই অলপখিনিয়ে কৈছিলো এইজনী গোটেইকেইটা কাটি ধৰি পেলাই কাটি দিছে যিমানখিনি পাৰিছে সিমানখিনি কাটি দিছে এই চাউলটো ধৰিছো এতিয়া ভাত বহাম ভাত বহাই দিছো আৰু এইটো ৰিফাইন তেল আনিছিলে মোৰ ভাইটিটো সয়াবিন অয়েল এয়া চোৱা আমাৰ খেতিৰ পুৰা তাজা তাজা ফুলকবি দে আমাৰ গাঁৱত বহুত তাজা তাজা ফুলকবি পোৱা যায় তে চোৱাচোন বাৰু আজি মই ফুলকবিৰ লগত পকৰা বনাম আপোনালোক কোনে কোনে খাই তেনেকুৱা পকৰা কমেন্টত জনাবচোন মই বেকাৰীখন মুচিব লাগিব পৰিষ্কাৰ কৰিব লাগিব ন মই বেকাৰীখন লেতেৰা ফেতেৰা হৈ আছে বেকাৰীখন এতিয়া লেপিম পছলে দেখাইছি না মই এয়া চাক মই আজি ফুলকবিৰ পকৰা বনাই লৈছো হয়ে গৈছে এতিয়া প্লেটত সাৰ্ভ কৰিম মান ভাল লাগে খাই নহয় আমার কাছে কে বেঙনা শুরু করি আস বাপরে বাপ কি ধুনিয়া কথাটো বাপরে লগাইছো মই আর খাই আছ তই চুৰণী তা কার পারমিশন লৈ পেলাই ইয়াৰ পৰা পাৰি আছো কচোন বেঙেনা কেইটা পাৰিছো এইটো কি পাৰিবি ৰহি ল'ব গৈ আছ নেকি এটা সুর এইয়া বেঙেনা বেঙেনা নকৰিবি নেপাৰিবি এ ভগৱান গোটেইকেইটা মোৰ খালি গছৰে পাচলিকেইটা আলু খালি নহয় দেই ফুলকবিও মোৰ গছৰ ৰঙালাও গছৰ বেঙেনাও গছৰ পিছত বিলাহীকেইটাও গছৰ তোমালোকে বঙালী নেকি Yes, we are Bengalis. বঙালী
বুন্দুন তুমতুম এটা থামচ ফ্লেভাৰটো বহুত ভাল আহিছে বহুত ভাল লাগিল পকৰাটো মোৰ খোৱা হৈ গ'ল আৰু এয়া চোৱাচোন ভাটিবেলাই হ'ল খাওঁতে খাওঁতে দেৰি হৈ গ'ল আৰু এতিয়া ভাটিবেলা হৈ গ'ল আৰু মোৰ আজি ব্লগটো ইমানতে সামৰিছোঁ মই আৰু কালি নেক্সট ব্লগ দেখিবলৈ আকৌ কালিলৈ মই এটা আপোনাৰ ওচৰত এটা ব্লগ লৈ আহিম শ্বেয়াৰ কৰিম আপোনালোক কালিলৈ আকৌ দেখিব মোক আজি ইমানতো মোৰ ব্লগটো সামৰিছোঁ টাটা বাই বাই আকৌ দেখা হ'ব ভালে থাকক সুখে থাকক শান্তিৰে থাকক বাই